2014 চনৰ আগত ভাৰতবৰ্ষই বিশ্বৰ বুকুত মূৰ দাঙি থিয় হোৱাৰ শক্তি বুটলিব পৰা নাছিল আৰু বিশ্ব মঞ্চত ভাৰতবৰ্ষৰ নেতাক কোনোদিনে মৰ্যাদা দিয়া হোৱা নাছিল। ইয়াৰ কাৰণ আছিল এখন দুৰ্বল দেশ, অনুন্নত দেশ। ইমান বিশাল জনসংখ্যা আৰু ইমান বিশাল শক্তি, সম্পদ, সম্ভাৱনা আৰু শক্তিশালী ইতিহাস আৰু শক্তিশালী সাংস্কৃতিক, সামাজিক, আধ্যাত্মিক পৰম্পৰা মূল্যবোধৰ ভেটি ভাৰতবৰ্ষ। তাত সত্ত্বেও কংগ্ৰেছৰ শাসনকালত এই ভাৰতবৰ্ষ পিছ পৰি থাকিব লগা হৈছিল। মূল কাৰণ আছিল ভ্ৰষ্টাচাৰ, দুৰ্নীতি, অকমান্যতাৰ নেতৃত্ব। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেখুৱাই দিলে এইখন ভাৰতবৰ্ষ কি বিশ্বৰ বুকুত শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পাৰি, যদিহে সততা নিষ্ঠা থাকে, যদিহে সঠিক নীতি পৰিকল্পনা জনসাধাৰণৰ স্বাৰ্থত প্ৰস্তুত কৰা যায়, আঁচনি প্ৰস্তুত কৰা যায়, আৰু যদিহে সেই আঁচনিবিলাকৰ শতকৰা 100% জনসাধাৰণৰ মংগলাৰ্থে যদি ৰূপায়ণ কৰিব পৰা যায়, তেতিয়া এই ভাৰতবৰ্ষই বিশ্বৰ বুকুত ভোগ গৌৰৱেৰে মূৰ দাঙি উঠিব পাৰিব।